চ' মই ক'ৰবাত ফুৰিব যাওঁ বা এনজয় কৰি আছোঁ এইটো চবেই কয় বা আপোনাৰ নিচিনা লাইফ লাগে আপোনাৰ নিচিনা আমিও এনেকৈ এটা টাইমত এনেকৈ মানে এনজয় কৰিব বিচাৰোঁ লাইফটো চ' চোৱা মই এনেকুৱা এটা দিনতে হোৱা নাই মই এইখিনি চিটুৱেশ্যনত পাবৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে মই নিজৰ লাইফৰ কথা মই ইমান বেছিকৈ ক'তো শ্বেয়াৰ কৰা নাই কিন্তু মোৰ জীৱনত বহুত দুখ আছে মই প্লাছ মই যেতিয়া NITত পোৱাৰ পিছত মই যেতিয়া লাষ্ট ছেমত আছিলোঁ লাষ্ট ইয়েৰত তেতিয়া মোৰ মাৰ বেমাৰ হৈছিলে বেয়া বেমাৰ এটা হৈছিলে চ' সেই বেমাৰত মা বেছি দিন নাথাকিলে মা মোৰ হাততে ঢুকাইছে মোৰ এক হাতটো কোলাত লৈ থাকোঁতে মা ঢুকাইছিলে গতিকে কিন্তু সেইটো মমেণ্টত মানে মই একেবাৰে ভাঙি গ'লোঁ আৰু মানে এনেকুৱা লাগিছিলে যেন লাইফত মোৰ পূৰা চব চেচ হৈ গ'ল আৰু মানে কলেজত এইফালে এণ্ট্ৰেঞ্চ কি কেম্পাছ প্লেচমেণ্টৰ হৈ আছে মোৰ মন নাই বহিবলৈ আৰু মানে মন নাযাবই না আৰু সেইটো সময়ত আৰু মানে তেতিয়া মানে মা ঢুকাইছিলে অক্টোবৰত মই তেতিয়া মানে 4th ইয়াৰত জাষ্ট আহিছোঁহে আৰু NITত তেতিয়া প্লেচমেণ্টৰ ছিজন আৰম্ভ হৈছে ত' লাহে লাহে মানে পঢ়াৰ পৰা মানে অলপ টেনশ্যনত থাকোঁ চ' পঢ়িবলৈ মন নাযায় কাৰণ অলৰেডি এটা দুখ আছিলেই তেতিয়া আৰু অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ সেনেকেই গৈ আছে মই ভাবি পোৱা নাই যে মই লাইফত কৰিম কি কাৰণ প্লেচমেণ্টত বহিব পৰা নাই সেইটো টাইমতে NITত আমাক মাতি ল'লে মানে তেতিয়া ক'ভিডৰ কাৰণে বন্ধ আছিলে 2020ত চ' ডিচেম্বৰৰ পিছত মানে আমাৰ লাষ্ট ছেম আছিলে সেইটো জানুৱাৰীৰ পৰা মাৰ্চলৈকে মাৰ্চ নহয় মে'লৈকে সেইটো লাষ্ট ছেম আছিলে চ' লাষ্ট ছেমত মানে আমাক NIT আমি গুচি গ'লোঁ অফলাইন ক্লাছ ষ্টাৰ্ট হ'ব আৰু চ' তেতিয়াও গৈ চবৰে লগৰ চবৰে জব হৈ আছে চবৰে আৰু সেইটো মমেণ্টত মই না পঢ়াত মন দিব পাৰোঁ না মোৰ কিবা হয় ত' আনকি মানে মোৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত মাৰ্কছ ভাল আছিলে সেইটো কাৰণে মোক এজ এ এক্সাম্পল অফ ফেইলাৰ দেখায় মানে চবেই চব ডাঙৰ মানুহবিলাকে কয় চব মানে ময়ো শুনো মানে কয় চোৱা ইমান মেট্ৰিকত ইমান ভাল ৰিজাল্ট কৰিনো তাৰ কি হ'ল আজি সিটো এনেই আছে ন তাৰ একো জবেই হোৱা নাই চ' মই আৰু ক'ম কি কাৰণ মোৰ লগৰ চবৰে জব হৈ আছে আৰু সেইটো মমেণ্টত আমাৰ NITটো বহুত আছিলে যোনে মানে মোক এজ এ ইনচাল্ট কৰে আৰু ধৰা সিহঁতৰ চবৰে জব হৈ আছে মোৰ হোৱা নাই মোৰ মানে বহুত বেছিকৈ ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ এইটো এটা কমেণ্ট দিছিলা তোমালোকে যে আপুনি কেতিয়াবা ডিপ্ৰেশ্যনত গৈছেনে নাই এইটোৱে ষ্টৰি শ্বেয়াৰ কৰিব বিচাৰিছোঁ ত' লাহে লাহে বস্তুটো ৰিকভাৰ হ'বলৈ ধৰিলে কিন্তু জবলেছ ষ্টেটাছটো লাগি গ'ল কিন্তু মই নিজে জানো ন মই কিমানখিনি কষ্ট সেইটো সময়ত ফেচ কৰি আছিলোঁ ত' 2021 এনেকৈ দিনখিনি গ'ল 2021 মাজত মানে জুন মানত মোৰ BTech পাছ কৰিলোঁ তাৰপিছত মই কেম্পাছ প্লেচমেণ্টত মই বহিছোঁ কিন্তু মই পোৱা নাই কাৰণ মোৰ সেইটো সময়ত সেইটো মনেই নাছিলে যোৱা বাহিৰত যোৱা কাৰণ মোৰ দেউতা অকলে ঘৰত ত' মই দেউতাক এৰিও যাব নোৱাৰোঁ আৰু সেইটো কাৰণে মই তোমালোকৰ এই ষ্টৰিটো এইটো কাৰণে কৈছোঁ অলপমান হ'লেও তোমালোকে মটিভেট হোৱা ত' লাহে লাহে ভাবিলোঁ কি এনেকৈ এইটো নহ'ব ত' মই পঢ়োৱা ষ্টাৰ্ট কৰিলোঁ পঢ়োৱা ষ্টাৰ্ট কৰিলোঁ তাৰপিছত চবেই কি কয় সি মানে এনেকৈ কয় ইমান ভালকৈ পঢ়ি শুনিও এতিয়াচোন ইউটিউবতে পঢ়াই থাকিব লগা হৈছে এতিয়াচোন তোমাৰ টিউশ্যন কৰিব লগা হৈছে এতিয়াচোন আমুকত পঢ়াব লগা হৈছে সেনেকৈ মানে যিখিনি মানুহে মোক মেট্ৰিকৰ ৰিজাল্টৰ সময়ত খবৰ ল'ব আহিছিলে ভালকৈ কৈছিলে সিহঁতে মোক তেনেকৈ কয় চ' লাষ্টত আৰু মই উপায় নাই লাষ্টত মই তেতিয়া বেংকিঙৰ কাৰণে পঢ়ি আছিলোঁ মই কাকো নকওঁ আৰু যে পঢ়ি আছিলোঁ বুলি তেতিয়া ইমান বেছি মানুহক কৈ নকৰোঁ ফাৰ্ষ্ট দুটা এক্সাম বেয়া গৈছিলে মই পোৱা নাই কাৰণ অভিয়াছলি মোৰ প্ৰিপেৰেশ্যন হোৱাই নাই তেতিয়া তাৰপিছত মই ফাৰ্ষ্ট PNBত পালোঁ PNBত পাই তাত গ'ল তেতিয়া মই ছেটিছফাই আছিলোঁ অলপ চলপ কিন্তু ইয়াৰ পিছত মই এতিয়া য'ত কৰি আছোঁ তাত পালোঁ এতিয়াতো মই ছেটিছফাই আছোঁ বহুত ত' সেইটোৱে কথা এই আৰু এটা কথা কৈ থওঁ এই যোনখিনি বহুতে মোক যেতিয়া হাঁহিছিলে NITত থাকোঁতে মোৰ ফ্ৰেণ্ডছ সিহঁতে যেতিয়া মানে জব হৈছিলে বাহিৰত মই এটা কথা ভাল লাগে আজি সিহঁতেই মোক মেছেজ দি থাকে হাউ টু প্ৰিপেয়াৰ ফৰ দিছ মই য'ত আছোঁ তাৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সেইটো এক্সাম মই যি এক্সাম দি ইয়াত পাইছোঁ সেইটো কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সিহঁতেই মোক মেছেজ কৰি থাকে সেইটো বস্তু মোৰ ভাল লাগে চ' লাইফত তুমি সেনেকুৱাকৈ ছাকচেছ হোৱা যোনে তোমাক এদিন ডাউন দিছিলে সিয়ে তোমাক তোমাৰ নিচিনা হ'বলৈ সুধি থাকে